সাহিত্য বাৰ্তালৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ শ্ৰেণীৰ বিষয় জীৱনী সাহিত্য। আজিৰ বিষয় জীৱনী সাহিত্য। অতি প্ৰাচীন কালৰ পৰাই জীৱনী ৰচনা কৰা প্ৰথা চলি আহিছে। 1683 খ্ৰীষ্টাব্দত ইংৰাজী সাহিত্যত বায়োগ্ৰাফী শব্দটো প্ৰথম ব্যৱহৃত হয়। জীৱনক গুৰুত্বপূৰ্ণ এবিধ সাহিত্য বুলি গণ্য কৰি তাৰ কলা আৰু মূল্য সম্পৰ্কে প্ৰথম আলোচনা কৰে ডক্টৰ জনছনে। এখন জীৱনী বুলিলে কোনো এজন মানুহৰ জীৱনৰ পৰিচয় জ্ঞাপক বৃত্তান্ত বুলি বুজা যায়। প্ৰখ্যাত জীৱনীতাত্ত্বিক জন এ গেৰেটিৰ মতেও জীৱনী হ'ল জীৱন এটিৰ অভিলেখ। তেওঁৰ মতে জীৱনীৰ সঠিক সৰল সংজ্ঞা হ'ল জীৱনী এগৰাকী মানুহৰ জীৱনৰ ইতিহাস। জীৱনীকাৰ আৰু জীৱনতাত্ত্বিক হেৰল্ড নিকোলছনৰ মতে জীৱনী হ'ল সাহিত্য ৰূপত মানুহৰ গাইগুটীয়া জীৱনৰ ইতিহাস। জীৱনীতাত্ত্বিক পল মাৰি কেণ্টালৰ মতে জীৱনী হ'ল শব্দৰ মাধ্যমত ব্যক্তি বিশেষৰ জীৱনৰ সকলো জানিব পৰা কথাৰ সহায়ত তেওঁৰ জীৱনৰ কৌশলপূৰ্ণ অনুকৃতি। এনচাইক্ল'পিডিয়া ব্ৰিটেনিকাই আগবঢ়োৱা জীৱনীৰ সংজ্ঞাটোৱেই আটাইতকৈ প্ৰশস্ত সংজ্ঞা বুলি ধৰা হয়। এনচাইক্ল'পিডিয়া ব্ৰিটেনিকাৰ মতে জীৱনী হ'ল এনে এবিধ বৃত্তান্ত যিয়ে ব্যক্তি বিশেষৰ জীৱনৰ কাৰ্যাৱলীৰ বিৱৰণ দিয়ে আৰু সেই ব্যক্তিৰ ব্যক্তিত্ব পূৰ্ণ বিকাশ কৰে। সকলোবিলাক জীৱনীৰ সংজ্ঞা বিশ্লেষণ কৰি আমি এটি সৰ্বজনসন্মত সংজ্ঞা বিচাৰি উলিয়াব পাৰোঁ। জীৱনী হ'ল কোনো বাস্তৱ ব্যক্তি বিশেষৰ জীৱনৰ বৃত্তান্ত, যুগে তেওঁৰ ওপৰত পেলোৱা আৰু তেওঁ যুগৰ ওপৰত পেলোৱা প্ৰভাৱৰ কলা কৌশলৰ লিখিত বৰ্ণন আৰু লগতে সেই ব্যক্তিৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ চিত্ৰণ। জীৱনী এখনত উপস্থাপন বা বৰ্ণনা পদ্ধতিত কলা বা কৌশল প্ৰয়োগ কৰাৰ বাবে কল্পনাৰ প্ৰয়োজন হয়। এজন জীৱনীকাৰে তেওঁৰ বিষয়ৰ জীৱনৰ যিমানবোৰ কথা জানে সেই আটাইবোৰকে যদি কালানুক্ৰমিকভাৱে লিপিবদ্ধ কৰি যায় তেন্তে সি এক বৃহৎ জীৱনী হ'ব পাৰে, কিন্তু ভাল জীৱনী নহ'বও পাৰে। কাৰণ তাৰ পৰা বিষয়ৰ জীৱনৰ ঘটনাৱলীৰ পৰিচয় আমি পালেও বিষয় মানুহজন সম্পৰ্কে অৰ্থাৎ তেওঁৰ চৰিত্ৰ আৰু ব্যক্তিত্ব সম্পৰ্কে একো জনা সম্ভৱ নহ'বও পাৰে। বিষয়ৰ জীৱনৰ ঘটনা আৰু কাৰ্যাৱলীৰ মাজেদি বিষয়ৰ জীৱনৰ পৰিচয় দিয়াৰ লগতে বিষয় মানুহজনৰ চৰিত্ৰ আৰু ব্যক্তিত্ব প্ৰস্ফুটিত কৰিবলৈ হ'লে সেই ঘটনা আৰু কাৰ্যাৱলী এনেভাৱে বাছি উলিয়াব লাগিব, এনেভাৱে সেই নিৰ্বাচিত ঘটনাৱলীক জীৱনীত উপস্থাপিত কৰিব লাগিব যাতে তাৰ মাজেদি বিষয় মানুহজন তেজমঙহৰ মানুহ হিচাপে তেওঁৰ নিজস্ব ব্যক্তিত্বৰে স্পষ্ট হৈ পাঠকৰ মনত জীৱন্ত হৈ উঠে। এনে কামত কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে বিষয় জীৱনৰ বচা বচা ঘটনা আৰু কাৰ্যাৱলীহে গ্ৰহণ কৰি সেইবোৰক পৰিকল্পনাৰ সহায়ত জীৱনীত উপস্থাপিত কৰিব লাগিব। জীৱনী ইতিহাসৰ পৰা পৃথক হ'বলৈ হ'লে ই কলাসুলভ হ'বই লাগিব আৰু সেই কলাসুলভতা বহু পৰিমাণে নিৰ্ভৰ কৰে জীৱনীকাৰৰ ভাষাৰ ওপৰত। এখন জীৱনী ৰচনা কৰিবলৈ হ'লে বিভিন্ন সমলৰ প্ৰয়োজন হয়। জীৱনীৰ সম্ভৱপূৰ্ণ আটাইবোৰ উপাদান অন্তৰ্ভুক্ত হোৱাৰ পিছতো এনে আৰু অন্য প্ৰকৃতিৰ সমল ওলাব পাৰে যি জীৱনী এখন ৰচনা কৰাত অভাৱনীয়ভাৱে সহায়ক হ'ব পাৰে। এখন জীৱনীৰ কাৰণে নায়কৰ জন্ম, শিক্ষা, দীক্ষা, বিবাহ, কৰ্মজীৱন আদি নিৰ্ভৰযোগ্যভাৱে জানিব পৰা নায়কৰ ব্যক্তিগত জীৱনৰ প্ৰমাণপত্ৰ, নথিপত্ৰ আদিবিলাক তেওঁ জীৱনী ৰচনাৰ প্ৰাথমিক সমল। জীৱন আৰু কৰ্মজীৱনৰ জকাতিৰ সমল এনেদৰে পোৱাৰ পিছত জীৱনীকাৰে পাব লাগিব সেই জকাতিত তেজমঙহৰ সঞ্চাৰ কৰিব পৰা উপাদান। চিঠিপত্ৰ, ডায়েৰী জীৱনীৰ নায়কৰ অন্তৰ্জগতৰ আৰু ব্যক্তিত্ব আৰু চৰিত্ৰৰ পৰিচয়ৰ বাবে অপৰিহাৰ্য সমল। জীৱনী একেদিনাই সৃষ্টি হোৱা নাছিল। জীৱনীয়ে পূৰ্ণাংগ ৰূপ পাবলৈ প্ৰায় 2000 বছৰ লাগিছিল। মৃতকৰ কবৰৰ স্মৃতিৰ ফলকৰ পৰা আৰম্ভ কৰি
মৃতকৰ প্ৰশস্তি, কোনো দৰ্শনৰ গ্ৰন্থ, সাহিত্যৰ আলোচনা গ্ৰন্থ, ইতিহাসৰ গ্ৰন্থ আদিৰ মাজতো প্ৰাচীন জীৱনীৰ আৰ্হি দৃষ্টিলব্ধ হয়। জীৱনী সাহিত্যৰ আদিৰ ৰূপৰ বিকাশ দেখা যায় গ্ৰীচ আৰু ৰোমত। বৈষ্ণৱ যুগত সন্তচৰিত অসমীয়া প্ৰথম জীৱনী সাহিত্য হ'লেও পৰম্পৰা আৰু লক্ষণৰ ফালৰ পৰা আধুনিক জীৱনীৰ পৰা পৃথক বুলি ক'ব পাৰি। আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম জীৱনী হৈছে গুণাভিৰাম বৰুৱাৰ ৰচিত আনন্দৰাম ঢেকীয়াল ফুকনৰ জীৱন চৰিত।